এমই স্কুলত নিদিয়ে নিয়মীয়া হিন্দী শিক্ষক গণিতৰ শিক্ষক পদৰ আবেদনৰ ক্ষেত্ৰতো চৰ্ত আৰোপ। নমস্কাৰ, মই অনুপম দাস, এচিষ্টেণ্ট টিচাৰ। আপোনালোকে চাই আছে আছামিজ এডুকেশ্যনেল জ্ঞান ইউটিউব চেনেল। অতি কম হোৱাৰ বাবে যিবোৰ প্ৰাথমিক বিদ্যালয়ক মধ্য ইংৰাজী বিদ্যালয়ৰ লগত একত্ৰীকৰণ অৰ্থাৎ এমালগেমেশ্যন কৰা হৈছে, তেওঁলোকৰ বাবে সুখবৰ দিছে বিদ্যালয়ৰ শিক্ষা বিভাগে। শিক্ষাৰ্থীৰ সংখ্যা কম হোৱা প্ৰাথমিক বিদ্যালয়সমূহত ওচৰতে থকা মধ্য ইংৰাজী বিদ্যালয় অৰ্থাৎ এম ই স্কুলৰ লগত চামিল কৰাৰ সময়ত শিক্ষকসকল অসন্তুষ্ট হৈছিল। কিন্তু শিক্ষা বিভাগে শেহতীয়াকৈ গ্ৰহণ কৰা এক সিদ্ধান্ত অনুসৰি এনে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকে যিবোৰ সা সুবিধা পায় অৰ্থাৎ ৮৭০০ গেট পেকে ধৰি যিবোৰ সা সুবিধা পায় তেওঁলোকেও লাভ কৰিব। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ উপস্থিতিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত কৰা এখন বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই বৈঠকৰ সিদ্ধান্তসমূহ কাৰ্য বিৱৰণী প্ৰকাশ হোৱাৰ পাছত এই কথা স্পষ্ট হৈ পৰে যে এতিয়াৰ পৰা মধ্য ইংৰাজী বিদ্যালয়ত হিন্দী বিষয়টো বাধ্যতামূলক নহ'ব। এতিয়াৰ পৰা হিন্দী বিষয়ত নিয়মীয়া শিক্ষকৰ নিযুক্তি নহ'ব, কাৰণ হিন্দীক এটা ঐচ্ছিক বিষয় হিচাপেহে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে গণ্য কৰিছে। তাৎপৰ্যপূৰ্ণ যে প্ৰায় ৩ বছৰ আগলৈকে ৰাজ্য চৰকাৰে মধ্য ইংৰাজী বিদ্যালয়ত হিন্দী শিক্ষক নিযুক্তি দিছিল। শিক্ষা বিভাগে ৩টা ভাষাৰ শিক্ষা নীতি গ্ৰহণ কৰিছে। সেই অনুসৰি প্ৰথম ভাষা হ'ব মাতৃভাষা, দ্বিতীয় ভাষা ইংৰাজী আৰু আন তালিকাভুক্ত ভাষাৰ মাজৰ পৰা যিকোনো এটা ভাষা লৈ তৃতীয় ভাষা হিচাপে অধ্যয়ন কৰিব পাৰিব। অৰ্থাৎ হিন্দীও তৃতীয় তথা ঐচ্ছিক ভাষাহে হ'ব। তৃতীয় ভাষা অধ্যয়ন কৰা শিক্ষাৰ্থী যদি 10 গৰাকীতকৈ কম হয় তেন্তে ই পাঠ্যক্ৰমেৰে ই শ্ৰেণীত টেলি পাঠদানৰ ব্যৱস্থা কৰা হ'ব। মধ্য ইংৰাজী বিদ্যালয়ত গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ শিক্ষক নিযুক্তিৰ পদ্ধতি সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নতুন পদ্ধতি অনুসৰি গণিতৰ শিক্ষক পদৰ আবেদনকাৰী প্ৰাৰ্থী গণিত এটা বিষয় হিচাপে থকা স্নাতক হ'ব লাগিব। গণিত অবিহনে স্নাতক হ'লেও যদি কোনোৱে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত গণিতত 50%ৰ অধিক নম্বৰ পায় তেন্তে এনে প্ৰাৰ্থীও আবেদন কৰিব পাৰিব। স্নাতক ডিগ্ৰীত গণিত বিষয় হিচাপে নথকা বা উচ্চতৰ মাধ্যমিকত গণিত থাকিলেও 50%তকৈ কম নম্বৰ পোৱা এজন বিজ্ঞান স্নাতক নিযুক্তি প্ৰক্ৰিয়াটোৰ পৰা বঞ্চিত যাতে নহয় তাৰ বাবেও ব্যৱস্থা ৰখা হৈছে। তেওঁলোক মধ্য ইংৰাজী বিদ্যালয়ত সমাজ বিজ্ঞানৰ শিক্ষকৰ পদৰ বাবে আবেদন জনাব পৰাৰ ব্যৱস্থা ৰখা হৈছে। এই ভিডিঅ'টো যিসমূহ খবৰ আপোনালোকক শ্বেয়াৰ কৰিলোঁ, এইসমূহ খবৰে নিশ্চয় কিছু শিক্ষকক আনন্দদায়ক কৰি তুলিব, কিন্তু বহু শিক্ষককে কিন্তু এই ক্ষেত্ৰত আনন্দদায়ক কৰি তুলিব বুলি ভাবিব পৰা। গতিকে ইয়াৰ পৰা এটা স্পষ্ট ধাৰণা পোৱা গ'ল যে যিসমূহ প্ৰাথমিক বিদ্যালয় মধ্য ইংৰাজী বিদ্যালয় বা অন্যান্য বিদ্যালয়ৰ লগত এমালগেমেশ্যন হ'ব, সেইসমূহ বিদ্যালয়ৰ যিসকল শিক্ষকে ৮৭০০ গেট পে বা অন্যান্য সা সুবিধা পাইছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলেও পাব। কিন্তু কিমানখন প্ৰাথমিক বিদ্যালয়নো এম ই বা হাইস্কুলৰ লগত এমালগেমেশ্যন হৈছে? মাত্ৰ কেইখনমান বিদ্যালয়, আৰু সেই কেইখনমান বিদ্যালয়ৰ শিক্ষকে ৮৭০০ গেট পাবলৈ সক্ষম হ'ব। কিন্তু ইয়াৰ বিপৰীতে বাকী একে নিয়ম একে কোৱালিফিকেশ্যন লৈ নিযুক্তি পোৱা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে কিন্তু ৮৭০০ গেট পেৰ পৰা বঞ্চিত হ'ব। বিভিন্ন সময়ত প্ৰাথমিক যি আমাৰ সন্মিলনী আছে, সেই সন্মিলনীয়ে ৮৭০০ গেট পে আৰু প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত বিভিন্ন সময়ত আন্দোলন কৰি থকা দেখা পোৱা গৈছে যদিও সেইটো এতিয়াও ফলপ্ৰসূ হৈ উঠা নাই। গতিকে একে নিয়ম নীতিৰে নিযুক্তি পোৱা প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলে সকলোৱে ৮৭০০ গেট পে পোৱাটোহে কিন্তু ইকুৱেলিটি হ'ব, অন্যথা কিন্তু ইয়াত ডিছক্ৰিমিনেশ্যন হ'ব। গতিকে সেইটো সকলোকে এই বিষয়টোত কিন্তু আনন্দদায়ক কৰি তুলিছে বুলি ক'ব পৰা নাযায়। গতিকে আপোনালোকে ভিডিঅ'টো চাই বুজি পালে, আৰু আশা ৰাখিছোঁ যে চৰকাৰে যদি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক ৮৭০০ গেট পে দিব বিচাৰিছে তেতিয়াহ'লে নিশ্চয় সকলোকে দিয়ক। তেতিয়া সকলোৰে ক্ষেত্ৰত সম দৃষ্টিৰে চোৱা হ'ব, অন্যথা কিন্তু বৈষম্যমূলক দৃষ্টিৰে চোৱা হ'ব। কাৰণ কেইখনমান বিদ্যালয়ৰ শিক্ষকক অকল ৮৭০০ গেট পে দি কিন্তু সন্তুষ্ট কৰি ৰাখিব পৰা নাযায়। যি কি নহওক, আগন্তুক দিনত চৰকাৰে ভাল খবৰ দিব বুলি আশা ৰাখিলোঁ। আৰু এই ভিডিঅ'ৰ পৰা আপোনালোকক
যদি কিবা উপকৃত হৈছে বুলি ভাবে তেতিয়াহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আগন্তুক দিনত এনেকুৱা ধৰণৰ খা খবৰসমূহ পাই থাকিব ধন্যবাদ জয়